Hello everyone, good morning. জীৱনৰ নতুন এটা দিন নতুন এটা পৃষ্ঠা আজি আকৌ আৰম্ভণি কৰিলোঁ। ৰাতিপুৱা আজি শুই উঠিয়ে ঘৰ দুৱাৰ মুচি চাফা কৰি তাৰ পিছত আহিলোঁ পানী গোটাবলৈ, যিহেতুকে এতিয়ালৈ গা ধোৱা নাই। আনফালে এয়া যোৱাকালি ৰাতিৰ অলপমান বাচন আছিল, এয়া ৰাতিপুৱা উলিয়াই লৈ আনিছোঁ ধুবলৈ পটাপট, যিহেতুকে ৰাতিপুৱা শুই উঠা অকণমান দেৰি হ'ল। বাচন বৰ্তন ধুই তাৰপিছত কৰিলোঁ ব্ৰাছ, আৰু ব্ৰাছ কৰি মেলি গা পা ধুই আজৰি হৈ আহিলোঁ পাকঘৰত। আৰু এয়া আপোনালোকৰ লগত কথা পাতোতে মোৰ পাকঘৰৰ ডিউটি আৰম্ভণি হৈ গ'ল। বলক তেন্তে মই পটাপট কামবিলাক কৰি লওঁ আৰু আপোনালোকে আগলৈ ভিডিঅ'টি চাই থাকক। Hey guys, আমি স্লেভৰ পুনৰ নতুন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে, মোৰো ভাল। ৰাতিপুৱাৰ পৰা কি কৰিলোঁ আপোনালোকে ভিডিঅ'ত দেখিবলৈ পালে, আৰু মিষ্টাৰো খাই বৈ গ'ল ডিউটি। যিহেতুকে ভিডিঅ'টো আৰম্ভণি কৰা নাই, ভাবিলোঁ আগতে আৰম্ভণি কৰি লওঁ, তাৰপিছত বাকীবিলাক কাম কৰোঁ। বলক তেন্তে বাকীবিলাক পটাপট কৰি লওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ ভিডিঅ'টো চাই থাকক। বাচন বৰ্তন ধুই আজৰি হৈ আকৌ আহিলোঁ পাকঘৰত, আৰু ৰাতিপুৱা আনিছিলোঁ এয়া ফুলগছৰ ডাল আৰু এজোপা পুলি কাষৰ ঘৰৰ পৰা আনিছিলোঁ। আপোনালোকক ভিডিঅ'ত দেখাবলৈ থাকি গ'ল। আনফালে আপোনালোকৰ লগত কথা পাতোতে মোৰ ভাতো হৈ গ'ল, আৰু আজি দুপৰীয়া তেনেকৈ শাক পাচলি তেনেকৈ নাছিলে, কিনো বনাম ভাবিয়ে পাৰ পোৱা নাছিলোঁ। আৰু এয়া আলু কাটি আছোঁ, আৰু এনেকৈ বিলাহী কাটিলোঁ, আৰু আজি দুপৰীয়া আহাৰ এনেকৈ খালোঁ আমি। আৰু একেবাৰে আহিলোঁ সন্ধিয়াৰ পৰত, আৰু এয়া মিষ্টাৰ পালেহি ডিউটিৰ পৰা। আনফালে মিষ্টাৰে লৈ আনিছিল ভণ্টিলৈ চুৱেটাৰ এটা, যিহেতুকে পূজা বুলি তাইলৈ একো ল'ব পৰা নাছিলোঁ। আৰু ফুকলো যিহেতুকে সৰু, ফুকলোলৈ লৈছিলোঁ এই জিৰাফটো। আৰু পূজাৰ বতৰ মোৰো কিবা এটা লওঁ লাগে নহয় জানো, আৰু সেই বুলি মই ল'লোঁ এই দুটা বস্তু, যিহেতুকে মই সজাই থ'ম ঘৰত, সেই বুলি এই দুটা বস্তু ল'লোঁ। আৰু আজি চাহ খাবলৈ সন্ধিয়া সময়ত বনালোঁ বৰা চাউলৰ পিঠা, আৰু আজি সন্ধিয়া সময়ত এনেকৈ দুয়োৱে চাহ খালোঁ। আজিলৈ তেন্তে বাই বাই।